তো হেল্ল' গাইজ বেক টু মাই চেনেল জুবিন ব্লগছ। কি খবৰ? আশা কৰিছোঁ সকলোৱে খবৰ ভাল আছে আৰু মোৰো খবৰ ভালে। আজি আপোনালোকক অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। এতিয়া হৈছে গুড মৰ্ণিং তো গাইজ এতিয়া এনেই অকণ অকলে অকলে ঘূৰিবলৈ আহিলোঁ ৰাতিপুৱা পৰতে। পূৰা একদম নিহৰ পৰি আছে, অকলে অকলে আছোঁ, ভয়ো লাগিছে যিহেতু অকলে অকলে আহিছোঁ ন। মইতো সদায় অকলে অকলে ফুৰিবলৈ আহোঁ, কাকো লগত লৈ নাহোঁ। ভণ্টি এজনী আছে আহিম বুলি কয়, মই তাক নাই ন সেইলৈ ভয় লাগিলেও অকলে অকলে আহিলোঁ অকণ মানে সেইটোৱে কি ক'ব নকওঁ। এতিয়া গৈ আছোঁ বুলি ঘৰলৈ যাই চাহ তাহ খাই পেলাই অসীমৰ ঘৰৰ পৰা এপাক আহোঁগৈ। তাক বহুত দিন লগ কৰা নাই, তাক বহুত মিছ কৰি আছোঁ মানে। তাৰ ঘৰৰ পৰা আহোঁগৈ নে কি কয় গাইছ। আকৌ আজি ভিডিঅ'টো অকণ ধামাকাবলৈ গৈ আছে, বেলেগ এটা জেগালৈ যাম। ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই দিব আৰু পিছত লগ পাই আছোঁ চাহ তাহ খাই পেলাই। কথাটো গম পালে নাই? ভিডিঅ'টো চালে গম পাব দেই, নাচালে গম নাপাব। ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব হয় নাই ক'ত যাম কি কথা। ভিডিঅ'টো একদম কাটকৈ একেবাৰে নাচাব, একদম ফাৰ্ষ্টৰ পৰা যে চাই দিব লাষ্টলৈ চাই গম পাব হয় নাই গাইছ। ভিডিঅ'টো চাই থাকিব দেই, একদম শেষলৈকে চাই থাকিব। তো গাইছ ফাইনেলি এতিয়া অসীমৰ ঘৰ বোলে আহি পাই গ'লোঁ। এতিয়া কি কৰিছে কি নাই তাক অকণ চাওঁগৈ। শুই আছে নাই কি কৰিছে ইমান লাগে ভাই হাই পেহী কেতিয়া আহিলে? কালি তই গাইছ আহি দেখিছে এইফালে আৰিয়ান আকৌ বেয়া লাগিছে। অসীমে ক'ত গ'লে? এইফালে আছে অসীমৰ বাইদেউ। হাঁহ ক'ত গ'লে? তই গাই ইফালে আহি শুই পেলাই এতিয়া আহিছে এইফালৰ পৰা। তই মানে দেৰিলৈকে শুই থাকে নেকি? হা কিমান দেৰিলৈকে শুই আছিলি? হেৰি গৰু এতিয়ালৈ দিয়া নাই। ধেত মই গৰু চৰালি দি চাহ তাহ খাই ডাইৰেক্টলি আহি পেলালোঁ তহঁতৰ ঘৰত। তই এতিয়ালৈকে উঠিছহে। তই গাইছ অকণ মানে অকণ ধুনীয়া আছে লগত। তই গাইছ আপোনালোকে ভাবে চাগে মোৰ ভিডিঅ' যোনে চাই ন সিহঁতে ভাবে চাগে এই মানে পাগলটোৱে কেলা দুদিন ভিডিঅ' দিব আকৌ 3 দিনৰ মূৰত এদিন ভিডিঅ' আপলোড দিয়ে। সেইকাৰণে আপোনালোকক মই কাৰণটো আজি কৈ দিছোঁ। অকণ দেৰি কম তাই নকওঁ তাই ভিডিঅ' চাব হয় নাই। তো গাইছ আপোনালোকক মই কৈছিলোঁ যে ভিডিঅ' আপলোড নিদিয়া কাৰণটো কি আছিলে? কাৰণটো একো নাই। তো গাইছ এতিয়া বোলে অসীমে গোৱাল ল'ব গৈছে, গোৱাললৈকে তাক চাচোন কি কাম কৰিছে অসীমৰটো। চল তেতিয়াহ'লে মোক ধৰিব পাৰে নাই? ধেত চালা ইমান দেৰিলৈকে শুই থাকে নেকি? এতিয়া বাজিলে 7টা বাজিলে, ইমান দেৰিলৈকে শুই থাকিছেচোন। তাক বেচাটো বহুত দিন লগ পোৱা নাছিলোঁ, বহুত মিছ কৰি আছিলোঁ। তাক এতিয়া পাই গ'লোঁ ফাইনেলি লগ। মই গৈছিলোঁ ক'ৰবাত জেগা সেইকাৰণে ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ আপোনালোকক মই কাৰণটো ক'লোৱেই নহয়। তো গাইছ আজি বহুত ধুনীয়া জেগা এটালৈ যাম দেই। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। মই বাৰে বাৰে আপোনালোকক কৈ আছোঁ কিন্তু ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো চাই তাক ক'ব কি জেগাত আনিছে বে, বহুত বেছি ভাল লাগিছে। মই নিজকে ভাবি নলওঁ বাৰু দেই, আপোনালোকে যি ভাবিব। আৰু ভিডিঅ'টো যে য'ত চাম তাত আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব লাগিব। তো গাইছ বুলি এইফালে অসীমে গৰুটো এৰাল দি লওক, তাৰপিছত আকৌ লগ পাই আছোঁ। এনেকা যে নিয়ৰ পৰিছে কোনে কোনফালে ধৰিবকে নোৱাৰে। কোনো আজি ক'ৰবাত যদি কিবা বহুত নিয়ৰ পৰিছে। এইফালে ইমান ডাঠ চাচোন। আপোনালোকৰ এইফালে এনেকুৱা নিয়ৰ পৰে নোৱাৰে, কোন চাইডে কি কথা, কোন ঠাইৰ পৰা আপোনালোকে ভিডিঅ' চাই আছে কমেণ্ট এটা কৰি দিব। আৰু সেইফালে আছে আমাৰ সাগৰ বুলি নহয় এনেই সৰু সুৰা জুই। আকৌ এটা আছে এইফালে ডাঙৰ পুখুৰী, বহুত নিয়ৰ পৰিছে। আমাৰ ফকতীয়া মোবাইল কেমেৰা যে ইমান ভালো নহয়। তো গাইছ এইখিনি আপোনালোক কথা এষাৰ কৰক, মোৰ মাতটো বাৰু অকণমান সলনি হোৱা লাগিছে নেকি বাৰু? কমেণ্ট এটা কৰিবচোন দেই গাইছ, যদি বেয়া নাপায় আৰু মানুহটো বাৰু অকণ চেঞ্জ হৈছোঁৱেই। মই মানে বহুত এইখিনি ভাত পানী খোৱা বোৱা একেবাৰে এৰি দিছোঁ। খালি ক্ষীণাইছোঁ বুলি গম পাইছোঁ নিজকে নিজক। আৰু মানুহবোৰে মোক কৈছে ঐ তোৰ কি হৈছে, কি হোৱা নাই, খালি ক্ষীণাইছ বোলে। আগতে ইমান দিনৰ শকত আপতে আছিলি, এতিয়াচোন তই ইমান ক্ষীণাই মিনাই গ'লি। কাৰ ক'ত কি চিন্তা কৰি থাকা। মই এতিয়া কওঁ এনেই কৈ থাকা। তো গাইছ আমাৰ সুজিত বৰকো আপোনালোকে চিনি পাইছেগে, তাকো বহুত দিন লগ পোৱা নাই। কাকা মানে আমাৰ কণ ভাই, অসীম ভাই, সুজিত ব্ৰ আৰু এইফালে আছে পলাশ ভাই। সিহঁতক মানে কাকো ভালমতে আজি এইকেইদিন মানে লগ কৰিব পাৰে নাই। আজি 3-4 দিন হৈ গ'ল। সিহঁতক বহুত বেছি মিছ কৰিছোঁ। আজি লগ কৰিব পাৰোঁ ন, অকণ চেষ্টা কৰিছোঁ। আপোনালোককো দেখাই দিম সিহঁতক কেনেকৈ চেহেৰা পাতি কি হয় নাই।
ভিডিঅ' যেতিয়া আকৌ শেষলৈ চাই থাকে আকৌ লগ পাই আছোঁ আৰু নহয় য'ত লগ পাম মানে সেইটো জেগাত আপোনালোক মোক কৈছোঁ যে জেগাটোত যাম বুলি কমেণ্ট কৰিব বুলি সেইটো জেগাতে দেই এতিয়া ভিডিঅ' এইখনো চাই থাকক আৰু তো গাইজ এতিয়া ফাইনেলি চুজি ঘৰত আহি পাইছিলোঁ উঠোঁতে কৈছিলোঁ চুজি বহুত মিছ কৰি আছোঁ বুলি এতিয়া তাৰ ঘৰত আহিছোঁ তাত দেখা পালোঁ ফাইনেলি কি কৈছে কি কথা তই কি কৈছ মাইকী নেকি তই পানী দিবলৈ হয় যে তাৰ মাইকীজনী গাইছে এইজনী তাৰ মাইকীজনী এইজনী তাৰ মাইকীজনী থাকিও লগতে সি পানী নাম গৈছে মন ডাউন অ'কে তই গাইজ বুলি চুজি লগ পাই গ'লোঁ আকৌ এতিয়া পলাশৰ লগ কৰিব আছে তাৰপিছত আকৌ অকণ পিছতকৈ পলাশৰ লগ কৰিব গৈ আছোঁ আমি চবকেইটা একেলগে 4জন মানে 5জন মিলি পেলাই জেগাটোলৈ যাম আপোনালোকক দেখাম আকৌ আমিও চাম তো গাইজ তাৰ বুলি গৈ আছোঁ তো গাইজ তাৰ ফাইনেলি পলাশত আহিছোঁ পলাশে কৈছে সি পঢ়ি আছে কৈছে তাক হ'লেও এপাক লগ কৰি যাওঁ আপোনালোকক দেখাম কি কৈছে কি কোৱা নাই তাক এই খিৰিকী এবাৰ দেখা দিছে গাইজ আপোনালোকে চাব মই মানে এইফালে উঠি আহিছোঁ সেইফালে আহিলোঁ মানে পঢ়ি আছে ন তাৰ মাক বাপেকে গালি দিব পাৰে ৱাৰেণ্টি গেৰেণ্টি নাই এইফালে দেখাইছোঁ অকণমান ঐ থেৰু কি কৈছ ঠিক আছে এইফালে চাই এবাৰ এইফালে চাই না তই স্কুল যাবি অ'কে হয় বাই পিছত লগ পাইছোঁ ন অঁ তোৰ ছুটী কেইটা বজাত হ'ব অঁ তো গাইজ তাৰ ছুটী 2টা বজাত হ'ব তাৰপিছত আমি চবেই একেলগে মিলিজুলি খেলিবলৈ যাম ফুটবল কিমানৰ ফুটবল খেলাকৈ দেখাই থাকিম আজি নেদেখাওঁ মানে কোন জেগাত যাওঁ অপশ্যন কৈছিলোঁ নহয় তাতহে দেখাম আৰু তো কৈছা বুলি মই নামি ল'ম খিৰিকী পেলাম তাক দেখাই দিলোঁ এপাক আকৌ এতিয়া বুলি গৈ আছোঁ তেওঁ বাই দে তেতো তই লগ পাই আছোঁ তো গাইজ যেতিয়া মই বুলি ধুনীয়াকৈ ভাত পানী খাই গা পা ধুই লওঁগৈ তাৰপিছত যাম হয় নাই তো গাইজ উঠি যাওঁ আপোনালোকক মই কৈছিলোঁ বেলেগ জেগাত যাম বুলি তো গাইজ আপোনালোকে বেয়া নাপাব মই জেগাডোখৰ যাব নাপালোঁ কিহৰ কাৰণে কি কথা অকণমান কৈ আছোঁ অকণমান এতিয়া কৈছোঁ তো গাইজ অসীমে মোৰ লগত যাম বুলি কৈছিলে তাৰ মাকৰ মানে অকণ প্ৰব্লেম সেইকাৰণে সি যাব নোৱাৰে কাৰণে ময়ো যাব নোৱাৰিলোঁ কাৰণ মোৰ লগত গ'লে তই ফটো চটো মাৰিব লাগিব ন আৰু কেমেৰা চেমেৰা ধৰিব লাগিব সেইকাৰণে মই অকলে কেনেকৈ জেগা দেখাম সেইকাৰণে নগ'লোঁ আৰু কাইলৈ মই যাম বুলি ভাবিছোঁ এতিয়া অসীমে সিফালৰ পৰা আহিছে তাক লগ কৰোঁগৈ কি কথা কি বতৰ আপোনাৰ তাক ক'ব আপোনালোকে লগ কৰি আছোঁ তো গাইজ ৰাতি বজাত ভাত পানী খাই শুলোঁ একেবাৰে মানে বহুত সময় শুই আছোঁ কেইটাবা মানে মই ৰাতি অলপ টোপনি ক্ষতি হ'ল মই ৰাতিপুৱা 9টা বজাৰ পৰা শুই আছোঁ এতিয়া কেইটা বাজিছে চাইছোঁ এই কেলা ঘড়ীটো কেলা কিবৰ্ড তেতিয়া বাজিছে 5টা বাজিব আৰু মই একদম শুইছোঁ মানে একদম 4টা বজালৈ শুইছোঁ এতিয়া ভাত পানী খাই গা পা ধুই অকণ ওলাই আহিছোঁ মানে আমাৰ পোৱালিখিনি মোক লগ ধৰিছে ফুটবলত খেলিবলৈ ব'ল দেখাবি বুলি কৈ আছে তাকে অকণ যাবলৈ ভাবিছোঁ সিহঁতক খেলখন দেখাবলৈ দেই আপোনালোকক নেদেখা আৰু সেইদিনাখন দেখালোঁ নহয় পোৱালিকে কি খেলন দিলে নেদেখালোঁ মই অকণমান খেলিম বুলি ভাবিছোঁ দে লওঁ কি হয় ফিল্ডত তেতিয়া আপোনালোকে মোক বেয়া নাপায় জেগা দেখা নাপালে তো গাইজ আপোনাক সঁচা কৈ দিছোঁ কিহৰ কাৰণে কেইবাটো খেলা তো গাইজ তাৰ সুজিত আৰু মই গৈ আছোঁ বল খেলিবলৈ ফুটবল I'm Ronaldo. Ronaldo. Marcelo. I like Marcelo so much to man. Guys, বুলি আমাৰ ফিল্ডলৈ খেলিবলৈ গৈছোঁ ফুটবল so best player footballer. অসীম ভাই stopper 1 number Marcelo. Name so famous. World famous. खेलेगा फुटबॉल हमारे साथ तो गाइस ता मैं हुई आइसु जे चकुटो पूरा फुली আছে मैं আমার লগত ফুটবল খেলিব আহিবে क्या बोली भागता है सोचता है क्या बोली तो गाइस ओखिब ওচৰত আহি আছো এতিয়া চুট মানি তো কি কৈ আছে বা শুইয়ে থাকে খালি নন স্টপ সব চুট মানতে কেনা জি হল যাম বুলি কৈছিল জেগা ধৰ তাৰ লগত যাব নাপালো জিয়া চুট মানি লগত তাৰ লগত গৈ আছো এতিয়া সুজিত আৰু মই তাক কেবা লগ ধোৱা নাই মাথা চুটটো আজি কেলা দেই কনসলে কি গাইছা ओके তো গাইছ তুমি কৈছিল অক্ষমা কমান বেমাৰ হৈছে বুলি আইতা তো বেমাৰ হৈছে बेमा या अक्षमा তুমি কৈছিল বেমাৰ হৈছে বুলি सो गाइस 1 लाख तो बनता है यार 1 लाख मां के लिए 1 लाख बनता है অক্ষমে সুজাং দিয়া उधर नहीं है उधर खेलिए বলে খেলিছে তো গাইছ এটা ফিল্ডত গৈছম দেখা দে এখন উল্টা কৰি দে তো গাইছ সাই চলে পুৰা খেলি আছে এনে হৌ বল খেলি আছে মানে কি খেললো কবে নাই তুমি সিহঁতে টাইম পাস
এইটো যোন ৰংটো এই কিটা খেলি আছে সৰু সৰু পোৱালি খেলি আছে নেদেখাম বুলি কৈছিলোঁ দেখাই দিলোঁ আৰু এইটো পৰিলে ইষ্টে পৰিলে হয় হা অঁ তাকে আৰু প্লেয়াৰ আছে সিহঁতে এতিয়া খেলিবলৈ নাহে বোলে কাইলৈৰ পৰা খেলিব ঐ হেল্ল' তই মাতি ল'বি যা সি টিভি চাই আছে তই মাতি ল'বি যা তই গাইছ মই অলপমান খেলিবলৈ টান পাওঁ মানে ভলীবলটো মোৰ কাৰণে খেলি বহুত বেছি ভাল লাগে ভলীবল খেলা চিজনটো আছে ন আহি আছে খেলিম আৰু ঐ ঐ ঐ খিমৈ তোক মই বিচাৰি ফুৰিছোঁ মূৰ্খ তই দিয়া তোৰ লগত কথা এটা আছে তোকে চাই এই কণা পাহাৰটো অকণ দূৰ হৈ যায় আৰু এইফালে আছে তো গাইছ নেক্সট গেম মই অলপ খেলি লওঁ তাৰপিছত আকৌ লগ পাই তো গাইছ এইখিনিয়ে মানে বল চল বল চলো হয় খেলি আহোঁতে বহুত বেছি ৰাতি হৈ গ'ল বল খেলিলে বেছি ৰাতি হোৱা নাছিলে যিহেতু আমাৰ সন্ধিয়া পৰত ঘূৰ্ণিটো খাব যাওঁ তাক খাই কৈ আহিলোঁ বহুত বেছি ৰাতি হৈ গ'ল মানে আপোনালোক খোৱাব দেখা নিদিলোঁ আমি খাই লওঁ কিম আৰু চুজিত গৈছিলোঁ খাই বৈ লওঁ আপোনালোক সেইখিনি দেখা নিদিলোঁ তো গাইছ এইখিনিয়ে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে হা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি বেয়া নাপায় যদি বেয়া পায় ছাবস্ক্ৰাইব কৰিব লাগে লাইক কৰিব লাগে আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ যদি ভিডিঅ' চাইছোঁ